নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো এটা বিশেষ ধৰণৰ যুগৰ ক্ষেত্ৰত এই যুগটোৰ নাম হৈছে ধুৰধুৰা যুগ এই শব্দটোৰ পৰা আপোনালোকে বুজিব পাৰিব যে এইটো এটা বিশেষ ধৰণৰ যুগ আপোনালোকৰ কেনেকুৱা হয় খৰচটো হৈ থাকে অধিক আৰু আপোনালোকৰ ইনকামো যথেষ্ট হয় আপোনালোকে যেতিয়া ইনকামো কৰিব আৰু আপোনালোকে খৰচো কৰিব পাৰিব তেতিয়া হলে আপোনালোকৰ মিনিংটো কেনেকুৱা হয় আপোনালোকে সুখ ভোগৰ জীৱন যাপন কৰিব পাৰিব এতিয়া ধুৰধুৰা যুগটো ফৰ্মেশন কেনেকুৱা হয় তাৰ ফলাফল কি হ'ব এই বিশদভাৱে ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক এই ধুৰধুৰা যুগটোৰ ফলাফল কি হ'ব ধুৰধুৰা যুগটো যেতিয়া মানুহৰ জন্মকুণ্ডলীত থাকে তেতিয়া হলে এই ব্যক্তিজনৰ যথেষ্টখিনি সা সম্পত্তিৰ অধিকাৰী হয় তাৰ মানে বুজিব পাৰিব যে আপোনালোকৰ ক্ষেত্ৰত ইনকামো যথেষ্ট হ'ব আপোনালোকে খৰচো কৰিব পাৰিব ইনকাম যথেষ্ট হয় যেতিয়া খৰচো কৰিব পাৰে তাৰে মিনিংটো এনেকুৱা হয় যে আপোনালোকে নিজস্বভাৱে সা সম্পত্তি গোটাব পাৰিব বা আপোনালোকৰ যান বাহনৰ অধিকাৰী হ'ব পাৰিব মানে অজস্ৰ ধন সম্পত্তিৰ আপোনালোকে গৰাকী হ'ব পাৰিব সো এই যুগটো এতিয়া কেনেকুৱাকৈ ফৰ্মেশন হয় সেইটো জানো হওক প্ৰথমতে দেখিব যে আপোনালোকৰ চন্দ্ৰ গ্ৰহটো ক'ত বহি আছে সাপোজ চন্দ্ৰ গ্ৰহটো বহি আছে ইয়াতে একাদশ স্থানত ইয়াতে যদি দ্বাদশ স্থানত সাপোজ ইয়াতে শনি গ্ৰহটো বহি আছে একচুয়ালি শনি গ্ৰহটো মিত্ৰ গ্ৰহ নহয় তথাপিও মই আপোনালোকক কৈছো যে ইয়াতে শনি গ্ৰহটো বহি আছে সাপোজ যেটো চন্দ্ৰৰ পৰা দ্বাদশ ঘৰত এনেকুৱাকৈ মুভ কৰি আহি এতিয়া ইয়াতে যেতিয়া পাব এইটো হ'ব 12 নম্বৰ ঘৰ সো 12 নম্বৰ ঘৰত যদি সাপোজ আপোনালোকৰ ইয়াতে মংগল গ্ৰহটো বহি আছে তাৰ মানে চন্দ্ৰ গ্ৰহটো এটা ঘৰ আগত আৰু এটা ঘৰ পিছত ইয়াতে দেখিবলৈ পাৰিছে এনেকুৱা ধৰণে যদি গ্ৰহৰ যদি স্থিতি থাকে তেতিয়া হলে এইটো যুগক কোৱা হৈছে ধুৰধুৰা যুগ যেতিয়া ফৰ্মেশন হয় তেতিয়া হলে ব্যক্তিজন যথেষ্টখিনি কষ্ট হৈষ্ণু হয় মানুহে খুব কষ্ট কৰিব পাৰে ইনকাম কৰিব পাৰিব সেভিংসও থাকিব আৰু লগতে তেওঁৰ অজস্ৰ ধন সম্পত্তি আৰু যান বাহনৰ অধিকাৰী হ'ব পাৰিব সো আপোনালোকৰ ক্ষেত্ৰত কৈ দিছো যে যিসকলৰ জন্মকুণ্ডলী ধুৰধুৰা যুগৰ ফৰ্মেশন হৈছে তাৰ বিভিন্ন প্ৰকাৰৰ ধুৰধুৰা যুগ ফৰ্মেশন থাকে এতিয়া মই ইয়াতে দেখুৱা মতে দ্বিতীয় ঘৰত আছে শনি গ্ৰহটো শনি নাথাকি ইয়াতে বৃহস্পতি সাপোজ থাকিলে আৰু এই দ্বাদশ ঘৰত সাপোজ বুধ থাকিলে তেতিয়া এইটো এটা বেলেগ ধৰণৰ ধুৰধুৰা যুগৰ ফৰ্মেশন হ'ব ইয়াৰ ফলাফল বিলাক বেলেগ হ'ব কম্বিনেশনস বহুত হৈ যাব সো আপোনালোকৰ এটা কম্বিনেশন বাৰু ইয়াতে মই নাছো এতিয়া আহিছো আপোনালোকৰ যেটো পূব ভাৰতীয় পদ্ধতিত আপোনালোকৰ যেটো ওয়েস্ট বেংগলৰ বা তেনেকুৱা ধৰণৰ ফলো কৰা হয় সো হেতু অনুসৰি আপোনালোকৰ ইয়াতে দেখুৱা দিছো ইয়াতেও সেম ধৰণে আপোনালোকে চাব লাগিব চন্দ্ৰ গ্ৰহটো প্ৰথমতে চাব চন্দ্ৰ গ্ৰহটো যদি সাপোজ প্ৰথমতে ইয়াতে আছে ইয়াতে দেখিব পাৰিছে বৃহস্পতি গ্ৰহটো আছে ইয়াতে সাপোজ শুক্ৰ গ্ৰহটো আছে এইটো এটা ধুৰধুৰা যুগ হয় সো ধুৰধুৰা যুগ যেতিয়া ফৰ্মেশন হ'ব আপোনালোকৰ চন্দ্ৰৰ পৰা দ্বাদশত যেতিয়া গ্ৰহ থাকিব আৰু দ্বিতীয়ত যেতিয়া গ্ৰহ থাকিব তাৰ মানে দ্বাদশৰ পৰা সোৱাদে মানুহৰ খৰচ বা ব্যয় বা আপোনালোকৰ বিদেশ ভ্ৰমণ আৰু চন্দ্ৰৰ পৰা দ্বিতীয় ঘৰ যেটোৰ পৰা সোৱাদে সেভিংস ফ্যামিলি ৰিলেশনশিপ যিবিলাক বা আপোনালোকৰ ৰিলেটিভস যিবিলাক থাকিব আপোনালোকৰ বাণীস্থান সো এইবিলাক ক্ষেত্ৰত আপোনালোকৰ যেতিয়া গ্ৰহ থাকিব তেতিয়া আপোনালোকৰ এইটো ধুৰধুৰা যুগৰ ফৰ্মেশন হয় আৰু এই যিসকল ব্যক্তিৰ ধুৰধুৰা যুগৰ ফৰ্মেশন হয় তেতিয়া হলে বুজিব পাৰিব যে এই মানুহজনে টকা পইচা যথেষ্টখিনি মানে সংগ্ৰহ কৰিব পাৰিব ক্ষমতা প্ৰাপ্তি হ'ব যশস্য প্ৰাপ্তি হ'ব আৰু সমাজত এটা ভাল ৰেপুটেশন বা যেটো যশস্য বা কীৰ্তি থাকিব সো আপোনালোকৰ মুঠতে ক'বলৈ গ'লে যিসকলৰ ধুৰধুৰা যুগৰ ফৰ্মেশন হয় তেওঁলোকৰ টকা পইচাৰ অভাৱ নহয় তাৰ মানে ইনকাম হয়ও আৰু লগতে খৰচো কৰিব এওঁলোকে পাৰে সো আজিৰ এই ভিডিঅ'টো ইমানখিনিয়ে জনালো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ